খুৰাম বতৰটো যে নহয় একেবাৰে বৰষুণ দি আছে। ভাতকেইটা খাইছিলোহে মাত্ৰ, বাহিৰত ওলাইও যাব নোৱাৰি, অলপ টিভিটোকে চাওঁ। দেউতা দেউতা কি হ'লনো নক কেলে? টিভিটো শান্তিমতেও চাব নিদিয় ক আকৌ। মানে পূজা যে আহিল, তোমাৰ খবৰ আছে নে নাই? মই যে নিজে ক'ব লগা হৈছে, মই বৰ লাজ পাইছো জানা। মোৰ লগৰবোৰে ইতিমধ্যে ল'লে 2-3 যোৰকে। তোমাৰ কি খবৰ নাই নেকি? বাপৰে 2-3 যোৰ? তাকো এই মহামাৰীৰ সময়ত মানুহৰ ইমান নাটনি হৈছে, বৰ কমকে ল'লে নেকি 2-3 যোৰ? সেইবোৰ নাজানো দেই। তুমি কেৱল ঠাট্টা কৰিবই জানা। ল'বইতো, সিহঁতে লৈছে, মই কি ল'ব নালাগে নেকি? পূজা 5 দিন, সেইকাৰণে লৈছে আৰু। ইছমাই লবি দেৱে আই, কিনো আৰু। এইবাৰচোন পূজাও নাই, তথাপিও প্ৰত্যেকবাৰে ল কাৰণে এইবাৰো দিম আৰু এযোৰ। তাক লৈ ইমান হুলস্থুলখন কৰিব লাগে নে? কি ক'লা তুমি? কিয় পূজা নহ'ব? ওচৰৰ পূজাথলীত যাব পাৰিম নহয়। তাত গৈ দিনত সেৱা কৰিম আৰু সেইযোৰে ৰাতি পিন্ধি যাম নেকি? ৰাতি পিন্ধাকেও লাগিব নহয়। 5 দিন নাচালেওতো 3 দিন পূজা চাম। দিবই লাগিব 2 যোৰ। এযোৰত মই কিন্তু মান্তি নহওঁ। মোৰ লগৰবোৰে 2 যোৰ 3 যোৰকে লৈছে, মই কি এযোৰে পিন্ধি যাই থাকিম নেকি? মোক 2 যোৰ লাগিবই। যা হ'ব যা, দিম যা। আগৰ এসোপা ইমান কাপোৰ আছে আৰু 2 যোৰকে লাগে। হ'ব যা, কিবা এটা কৰিম, দিম যা এযোৰ মান যা। মোৰ কাৰণে পানী এগিলাচ আনচোন। এযোৰ কাপোৰ? মানে এতিয়া মই লগৰবোৰৰ আগত লাজ পাব লাগিল। তোমাক পানী আনি দিয়াই নহয়, মই একো কৰিব নোৱাৰো, থাকা। বেছি অলপ মানে দেউতাটো। একেবাৰে ফেশ্বনটো ঐ। এযোৰ কাপোৰ হলে নহয়, 2 যোৰ লাগে একেবাৰে। কাম এখন হলে কৰিব নোৱাৰে, একেবাৰে গোটেই ফেশ্বনৰ হলটোৱে আৰু আমাৰ এইটো একেবাৰে। এই ঘৰখনত থাকিলেও দিগদাৰ, নাথাকিলেও দিগদাৰ মানে। শান্তিমতেতো টিভিটো চাব নাপালোৱে। অকণমান বাগৰে দিওগৈ আৰু। কৃষ্ণ কৃষ্ণ। আছে কি কৰিব, ভাতকেইটা খাই পিনে শুই আছে, বৰষুণ বতৰ যে ওলাই যাব পৰা নাই আৰু। দুপৰীয়াৰ ভাত মই বনাওগে আৰু অলপ দেৰিকে। আমি আজি ৰাতিপুৱাৰ ভাত খাওঁতে দেৰি হ'ল নহয়। দে কি কৈছ ভালকে বুজিও নাপায়, নেটৱৰ্কটো বৰ দিগদাৰ দি আছে। দে পিছত কথা পাতিম হা, এতিয়া ৰাখিছো। শুনকচোন, ফোনটো কাটকচোন। মোবাইলটো মই নাজানো নহয় কেনেদৰে কাটে ফোনটো। তোমাৰ পৰাও আৰু উপায় নাই দেই। শুব লৈছিলোহে, মাজনীৰ কাৰণে শান্তিমতে টিভিটো চাব নোৱাৰিলো, আৰু এতিয়া শুব লৈছো, তুমি আহি কাম এটা দিলা মানে। চাও দিয়া। ইয়াতে থৈছো, আপুনি ঠিক কৰি দিব। ফোনটো কাটি দিব আৰু মই যাওগে, কাম আছে। ফোনটো কাটিলে নে? নাই, মই উঠি চোৱাই নাই ৰবা। কাটিছে চাগে দিয়া সিহঁতে আৰু। ইছৰাম, মানুহটো যে ইমান এলেহুৱা, উঠি পিনে ফোনটোও কাটি দিব নোৱাৰে দেই। শুনক, কথা এটা আছিলে। লকডাউনতো বহুত দিন ঘৰলৈ যোৱাই নাই নহয়, কৰোণাৰ কাৰণে ভয়তে আৰু। ভণ্টিয়ে ফোন কৰিছিলে, বোলো তাইও বোলে পূজাত ঘৰলৈ আহিব, সেইকাৰণে মোকো মাতিছিলে, বোলো তইও আহিবি আৰু, বহুত দিন লগ পোৱা নাই। সেয়েহে কি কয় বা আপুনি, আৰু ঘৰলৈ যাব বিচাৰিছিলো, কিবা কয় আৰু। হয় নেকি? পূজাৰ বতৰতনো আৰু ক'ত বেলেগৰ ঘৰত যাবা? কোনোবা এটা আলহী দুলহী আহিলে ঘৰখন উকা নেদেখিবনে? আৰু পূজাৰ বতৰত মোৰ যদিও বা বন্ধ, ঘৰখনত অকলে থাকিবলৈ বেয়া লাগিব নহয়। তাইক কবা, আমি পূজাৰ পিছত আমি 2গৰাকী এদিন গৈ পিনে আহিম। এতিয়া নালাগে দিয়া ন, নে কি কোৱা? বৰ বেয়া লাগিব নহয় মোৰো অকলে থাকিবৰ কাৰণে। মানুহজনৰ কাৰণে মানে একেবাৰে ঘৰলৈ যাবলৈ মন কৰিব নোৱাৰি। এইবাৰতো কাপোৰ কানি নিদিওঁ বুলি কৈছে, কি বা কৰি থাকিম আৰু ইয়াতে মই। ঘৰলৈ গ'লে ভণ্টিকো লগ পালোহেঁতেন, ইমান দিন যোৱাও নাই, আৰু ভাইটিৰ পৰা এযোৰ কাপোৰো পালোহেঁতেন। একেবাৰে বুজি নাপায় মানে মানুহজনে, বেছি আৰু অকণমান।
কিবা কৈছা নেকি বাৰু? নাই এনে আৰু আপুনি শুই থাকক। এইচব মানে একেবাৰে বৰ বেছি আৰু কেৱল মই ৰান্ধি ৰান্ধি খুৱাবহে লাগে। আজি মানুহটো অফিচৰ পৰা আহিলে যেনে তেনে কথাটো উলিয়াবই লাগিব। কি কৰা যায়, কেনেকে কওঁ? নকলেও বৰ দিগদাৰ নহয়। কিয় নকম? নকলে মোৰহে লছ। ঘৰলৈ যাবলৈ নাপালো নহয়, আজি কমেই। আহক, আজি আহিলেই লগে লগে কথাটো ক'ব লাগিব দেই, একদম মিছ কৰিব নোৱাৰো আৰু। আহিল যেনেই পাইছো। আহিলে। মই ভাবিয়ে আছিলো আপুনি কেতিয়া আহিব। বা আজি গোসানী দুৱাৰ মুখতে যে একেবাৰে, কেছটো বা কি আৰু? আহি পালো দিয়া। আহকচোন আহক, বহক। পানী খাব নেকি? পানী? আজি বতৰটো অলপ ঠাণ্ডা, মই গৰম পানী লৈ আহো আপোনাৰ কাৰণে, তাৰপিছত চাহ দিম। হে, সদায় অহা ঘৰখনত আজি বৰ একেবাৰে আফচোচ লগাইছে যে, কথাটো বা কি আৰু? ঠিক আছে, গৰম পানীয়ে দিয়া এতিয়া। মই ভৰি হাত ধুই ফ্ৰেছ হৈ পিনেহে চাহখিনি খাম আৰু দিয়া, যোৱা। আনিছো ৰ'বক দেই। বাহ, মই দেখোন মোৰ নিজৰ ঘৰতে আহিছো। বৰ আচৰিত পালো দেই আজি, কি বা আৰু? এই ইহঁতৰ মহিমাও ধৰিব নোৱাৰি নহয়। পানী লওক। দিয়া। হেৰি নহয়, ওচৰৰ সত্যানীয়ে মানে যোৱাকালি মাতিছিলে। তেওঁ হেনো পূজাত দুযোৰ কাপোৰ ল'লে, তাকে চাবলৈ মাতিছিলে। বোলো বাইদেউ আহক, কাপোৰ কেইযোৰ চাওকহি। মই পূজাত দুযোৰকেই ল'লো, এখন শাৰী আৰু এযোৰ নতুন ডিজাইনৰ, লেটেষ্ট ডিজাইনৰ মানে নুনী পাটৰ কাপোৰ ল'লে তাই। মুঠ 5,500ৰে কাপোৰ লৈছে জানেনে। ময়ো বোলো দেখি ভালেই লাগিছে আৰু। দেখি মানে মোৰ মনটো অলপ কেয়া লাগিলে দেই, চবেই লৈছে যে। মই বাৰু এইবাৰ নলওঁ বুলিয়ে কৈছিলোঁ আপোনাক, আৰু আপুনিও নিদিওঁ বুলি কৈছিলে। কিন্তু কথাটো হ'ল চবেই লৈছে আৰু মই নল'লে কথাটো বেয়া নহ'বনে? ছ'চাইটিত মই অকণমান নিজৰ এইটো ল' ফিল হ'ব ন, সেইকাৰণে ভাবিছোঁ আৰু 5,500ৰে নল'লেও 3-4 হাজাৰ মানে এযোৰ লওঁ আৰু নে কি কয় আপুনি? ময়ো পিছপৰা নাই, মই তাতেই কৈ থৈ আহিছোঁ আপোনাৰ কথা। মই বোলো আমাৰে মোক ল'ব কৈয়ে আছে। মইহে বোলো এইবাৰ নলওঁ বুলিয়ে ভাবি আছিলোঁ। পিছে আৰু ল'ব লাগিব আৰু এযোৰ, তেনেকৈ কৈ থৈ আহিছোঁ আৰু। এতিয়া মই ক'লোৱে নহয়, আৰু সকলোৱে লৈছে। এতিয়া নগ'লে বেয়া কথা হ'ব। কালিলৈকে এবাৰ ওলাই যাওঁৱেই নেকি বজাৰলৈ, নে কি কয়? কেছটো সেইটোহে, সেইকাৰণে আজি গোসানীৰ ইমান আফচোচ সদায় অহা ঘৰখনলে। বাপেকে ঘৰলৈ যাব খুজিছিল নহয়, ঘৰতে যাব দিয়াই ভাল হ'ব আৰু। নহ'লে ইয়াতে মোৰ একেবাৰে পইচা কেইটা গোটেই শেষ হ'ব। হেৰি নহয়, তুমিচোন পূজাত ঘৰত যাম বুলিছিলা। তেতিয়াহ'লে ঘৰলৈ যোৱা আৰু। মই অকলে থাকিব পাৰিম, যোৱা। পাৰিম আৰু, তুমিও বহুত দিন ঘৰলৈ যোৱা নাই। সেই তাকে ভাবিলোঁ, ময়ো পিছত বোলো যোৱাটোৱে ভাল হ'ব আৰু, নে কি কোৱা? তুমি ঘৰলৈয়ে যাবা দিয়া।